মোৰ নাম মোহাম্মদ আব্দুল হাছান, সাধাৰণ সম্পাদক পৰ্বত জেলা জিলামতী এবিএমচি। হয়, কি হৈছিলে ঘটনাটো? আজি এই বিশেষকৈ এই পিছপৰা অঞ্চলত কাজিগাঁও শান্তিপুৰ ৰাওপাৰা পুলিচ কাজিগাঁও আৰক্ষীৰ অন্তৰ্গত বিশেষকৈ বহুত দিনের পৰা আমি গোপন সূত্ৰত গম পোৱা মতে এখানে একটা মানে ড্রাগসর বেহা চলি আছিল। তো আমি বহুত দিনের পৰা প্রসেস চলাইছো। ইতিমধ্যে আমি হাতে নাতে ধরিব পৰা নাই। আজি এই কাজিগাঁও অঞ্চলৰ ৰাওপাৰা অঞ্চলৰ ৰাইজ তথা বিডিবিক লগত লৈ আমি ধৰিবলৈ আজি সক্ষম হৈছোঁ। ইতিমধ্যে আমি পুলিচ প্ৰশাসনক কাজিগাঁও আৰক্ষী বিষয়াসকলক আমি ইয়াতে অৱগত কৰি ইয়াতে উপস্থিত কৰাই আমি হাতে নাতে ধৰি দি দিছোঁ। বস্তুখিনি হাতে নাতে ধৰি দি দিছোঁ। আমি জিলা এবিএমচিৰ তৰফৰ পৰা এটাই দাবী উত্থাপন কৰিছোঁ, এই যে এটা কুসংস্কাৰ, এইটো অতি কম সময়ৰ ভিতৰত বন্ধ কৰিব লাগে আৰু সেই দোষীসকলৰ লগত আৰু কোন কোন জড়িত হৈ আছে অতি কম সময়ৰ ভিতৰত চালি জাৰি চাই যিকেইজন আছে গোটেইখিনিক অতি কম সময়ৰ ভিতৰত দৃষ্টান্তমূলক এৰেষ্ট কৰি দৃষ্টান্তমূলক শাস্তি দিব লাগে। যেহেতু সমাজত জঘন্য মানে ক'ব লাগিব যে জঘন্য মানে এইবিলাক ঘটনা হৈ আছে, তো আপুনি কিবা ৰাইজক কিবা আহ্বান জনাব নেকি? এইখিনিতে আমি আমাৰ সাধাৰণ ৰাইজক আমি এটাই কথা ক'ব বিচাৰিছোঁ, আৰু বিগত দিনত যদি এই ধৰণৰ কোনো এটা ড্ৰাগছ বেহা বা কুসংস্কাৰ যেটো বুলি কয়, আমি বিশেষকৈ আমাৰ অঞ্চলত এইবিলাক কুসংস্কাৰ যদি আপোনালোকে উমান পায় আমি জিলা এবিএমচিৰ তৰফৰ পৰা এটাই কথা ক'ব বিচাৰিছোঁ, অন্তত আমাৰ এবিএমচিৰ কৰ্মকৰ্তাৰ লগত যোগাযোগ কৰিব। নিশ্চয় এইবিলাক আমি গ্ৰামৰ পৰা ধীৰে ধীৰে নাইকিয়া কৰিবলৈ চেষ্টা কৰিম আৰু অনাগত দিনত আমি ৰাইজৰ তৰফৰ হৈ আমি